ৰিকমেণ্ডেশ্যনখন বিৰোধিতা নকৰে। অধ্যক্ষ মহোদয়, এই ৰিকমেণ্ডেশ্যনখন আমি আমাৰ মূৰৰ ওপৰত লৈছোঁ। অধ্যক্ষ মহোদয়, অসমৰ জাতীয় স্বাৰ্থক কংগ্ৰেছ দলে বিক্ৰী নকৰে। অধ্যক্ষ মহোদয়, এই ৰিকমেণ্ডেশ্যনত কোৱা প্ৰতিটো কথা তেওঁলোকে যিহেতু কোৱা নাই দামটো কিমান কমাব লাগে, তেওঁলোকে যিহেতু কোৱা নাই আৰ্থকুৱেক ৰেজিষ্টেন্স কি কৰিব লাগে, কাৰণ এই গোটেই কমিটিখন আছিল ডাউনষ্ট্ৰীম প্ৰজেক্টৰ ষ্টাডিৰ ওপৰত। আপষ্ট্ৰীম প্ৰজেক্টৰ ওপৰত তেওঁলোকে কমেণ্টখিনি কনক্লুচিভ দিয়া নাই, যাৰ কাৰণে নেকি আজি আমাক ইণ্টাৰনেশ্যনেল লেভেলৰ এক্সপাৰ্ট গ্ৰুপ, মাল্টি ডিচিপ্লিনাৰী এক্সপাৰ্ট গ্ৰুপ, ইনক্লুডিং এক্সপাৰ্ট ফ্ৰম আছাম আমাক লাগিব। এতিয়া অধ্যক্ষ মহোদয় কৈছে যে ইণ্টাৰিমত দামটো বন্ধ ৰাখক। ইয়াত কোনটো পেজত অধ্যক্ষ মহোদয় কৈছে? পঢ়ক, ইয়াত পঢ়ক যে কোনটো। নাই অধ্যক্ষ, নাই না, আমিতো Sir, we have something to say on that. No, yes, you are most welcome. You are most welcome. এইখন আমি একচুৱেলি অধ্যক্ষ মহোদয়, এইখন অসম চৰকাৰৰ ৰিপৰ্ট নহয় কাৰণে আমি আপোনালোকক চাৰ্কুলেট কৰিব পৰা নাই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যিটো কথা বাৰে বাৰে কৈ আছিল, এইখন NHPCৰ এক্সপাৰ্ট গ্ৰুপে বনোৱাৰ কাৰণে আমি চাৰ্কুলেট কৰিব পৰা নাই, আপোনালোকৰ লগত আছে। কিন্তু অধ্যক্ষ মহোদয়, ইয়াততো ক'তো বন্ধৰ কথা কোৱা নাই, মই পেজে পেজে চাইছোঁ। এতিয়া অধ্যক্ষ মহোদয়, আপোনালোকক আমি কি ক'ব খুজিছোঁ, বনাবই নালাগে বুলি কৈছে। আৰু যদি বনায় মানুহটোক যদি মাৰে অলপ চাই চিতি মাৰিব, টেষ্ট বেছি ওলাব নালাগে সেইটো বুলি কৈছে। এতিয়া মানি লৈছো মাৰিবই যিহেতু অলপ ভালকে মাৰক, চাই চিতি মাৰক, যেতিয়া ফাইনেল ৰিপৰ্ট দিলে মাৰিব নালাগে বুলি কৈছে। বন্ধ কৰিবলৈ হয়। ৰ'ব, যেতিয়া ইণ্টাৰ ৰিপৰ্ট দিছিল, ইণ্টাৰ ৰিপৰ্ট দিওঁতে কিন্তু আপোনালোকক বন্ধ কৰিবলৈ কৈছিল, তেতিয়া আপোনালোকে কি কৰি আছে কওকচোন? মই আপোনাক কওঁ। অধ্যক্ষ মহোদয়, গিৰীণ বৰুৱা ডাঙৰীয়া ইতিহাসলৈকে ঘূৰি যাব খোজে। ইতিহাসলৈকে ঘূৰি গ'লে মই আৰু আগত গৈ ক'ম এজিপিয়ে বনোৱা দামটো, এজিপিৰ মতে হোৱা দামটো আপুনি এতিয়া কিয় বিৰোধিতা কৰি আছে? ইউ হেভ নো মৰেল ৰাইট। তেনেকে ক'ম না অধ্যক্ষ মহোদয়, ইতিহাসলৈকে ঘূৰি নাযাব। কিন্তু নহয়, ইতিহাসৰ কথা কৈ আপুনি চালে বেয়া নক'ব। কথাটো হৈছে যে ইণ্টাৰ ৰিপৰ্টত যিটো অধ্যক্ষ মহোদয়, ইণ্টাৰ ৰিপৰ্টত আপোনালোকে কি কৰিলে? উত্তৰ দি দিওঁ, উত্তৰ দি দিওঁ না, উত্তৰ দি দিওঁ, উত্তৰ দিওঁ। অধ্যক্ষ মহোদয়, মই যদি ইয়াত এটা শব্দ চালে বেৰে কোবোৱা কথা কৈছোঁ, তেতিয়া অলপ আগতে মোক সস্তীয়া জনপ্ৰিয়তা বুলি কওঁতে কৈছে এইটো উঠাই দিব লাগে। চালে বেৰে কোবোৱা যদি এটা শব্দ অধ্যক্ষ মহোদয় কৈছোঁ, আপুনি বিচাৰ কৰিব অধ্যক্ষ মহোদয়, প্ৰত্যেকটো কথা মই অথৰিটি কোট কৰি কৈছোঁ অধ্যক্ষ মহোদয়, মই নিজৰ পৰা এটাও কোৱা নাই। এতিয়া অধ্যক্ষ মহোদয়, আমাৰ সন্মুখত হোৱাট ইজ দ্য ৰোড এহেড? আমাক বহুমুখী প্ৰকল্প লাগিব অধ্যক্ষ মহোদয়। আই এম এণ্টায়াৰলি এগ্ৰি উইথ প্ৰফুল্ল মহন্ত ডাঙৰীয়া। আমাক বহুমুখী প্ৰকল্প লাগিব অধ্যক্ষ মহোদয়, আমাক ফ্লাড কুচনিং লাগিব। কিন্তু যদি ফ্লাড কুচনিং লাগে আমি হাইট বঢ়াব লাগিব, ৰিজাৰ্ভিয়ৰ সৃষ্টি কৰিব লাগিব। সেই কথাবিলাকৰ কাৰণে আজি সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে নালাগে কাৰণ আমি এমঅইউ চহী কৰাই নাই। তো মই আপোনাক কথাটো বুজাই দিছোঁ। NHPC নাই, আপোনাক NHPC সুবনশ্ৰী প্ৰজেক্ট উইল নট কমিশ্যন আনটিল এণ্ড আনলেছ উই চাইন MOU। ইয়াত অধ্যক্ষ মহোদয় চলাব নোৱাৰে NHPCয়ে যেতিয়ালৈকে নাই কৰা, আৰু আমি নকৰোঁ। আজি আমি এইখন সদনক, পবিত্ৰ সদনক আমি প্ৰতিশ্ৰুতি দিছোঁ যে মাল্টি ডিচিপ্লিনাৰী এক্সপাৰ্ট গ্ৰুপে যেতিয়ালৈকে আমাক ৰিকমেণ্ড নকৰে উইল নট চাইন ইন MOU। অধ্যক্ষ মহোদয়, আমি এইটো নকৰোঁ। শুনি যাওক অধ্যক্ষ মহোদয়, আপোনাৰ অসমৰ চৰকাৰৰ কাম চলাবলৈ দিব বিচাৰিছে। আপুনি প্ৰজেক্ট ৰিপৰ্ট মূৰৰ ওপৰত ৰাখি পেলাই কৈছে সেইটো কথা কওক। অধ্যক্ষ মহোদয়, মই মই যিমান দূৰ জানো অধ্যক্ষ মহোদয়, মই যিমান দূৰ জানো মুখ্যমন্ত্ৰীয়ে দিবই নহয় লাষ্টত। অধ্যক্ষ মহোদয়, মোৰ পিছত বক্তব্য ৰখাৰ কাৰণে সন্মানীয় বৃন্দাবন গোস্বামী ডাঙৰীয়া, গিৰীণ বৰুৱা ডাঙৰীয়াৰ নাম আছেই।
ক'ব আকৌ আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ক'ব শেষত মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব মইতো এজন স্পীকাৰহে অধ্যক্ষ মহোদয় কথা ক'লে ইমান উত্তেজিত হৈ যায় অধ্যক্ষ মহোদয় সদায় অধ্যক্ষ মহোদয় কিন্তু কাম বন্ধ ৰাখিব নোৱাৰে কিয় ক'ব লাগে কাম বন্ধ কৰা কথাটো ক'ৰ পৰা আহিলে অধ্যক্ষ মহোদয় অধ্যক্ষ আপুনি বনাই শেষ কৰাৰ পাছত কি কৰিব উত্তৰ দিব লাগিব বনাই শেষ কৰিব 2012 মুখ্যমন্ত্ৰীয়ে দিব বক্তব্য ৰাখিছে অধ্যক্ষ মহোদয় ইলেকশ্যনত হাৰিলে অধ্যক্ষ মহোদয় উইল নট গো ডাউন টু লেফ্ট এনাৰ্কিষ্ট উইল নট গো বাই দ্য চাইনা অধ্যক্ষ মহোদয় এইটো ক্লিয়াৰ কথা অধ্যক্ষ মহোদয় আমি উইল নট গো মোৰ এগেইনষ্টত আৰু 3খন প্ৰেছ কনফাৰেন্স কৰিলে অধ্যক্ষ মহোদয় উইল নট গো টু দ্য লেফ্ট এনাৰ্কিষ্ট এইটো ডাইৰেক্ট কথা অধ্যক্ষ মহোদয় অসমত অধ্যক্ষ মহোদয় নচলিব লেফ্ট এনাৰ্কিষ্টৰ কথা কৈ লাভ নাই মই কৈছো অধ্যক্ষ মহোদয় অসমত মাউচে তুঙৰ সপোন বাস্তৱত ৰূপায়ণ কৰিব দিয়া নহ'ব অধ্যক্ষ মহোদয় আপুনি মাউচেৰিক প্ৰশংসা কৰি আছে আপুনি মাউচেৰিক প্ৰশংসা কৰি আছে বা এঘণ্টা ধৰি মাউচেৰিক প্ৰশংসা কৰিলে আকৌ অধ্যক্ষ মহোদয় কথা কৈ লাভ নাই এঘণ্টা ধৰি প্ৰশংসা কৰিলে এঘণ্টা ধৰি প্ৰশংসা কৰিলে মাউচেৰিকক এঘণ্টা ধৰি প্ৰশংসা কৰিলে জনগণ মই শেষ কৰিব খুজিছো আপোনালোকে মোৰ পৰা কিছুমান উত্তৰ বিচাৰিছে উত্তৰটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিব ৰঞ্জিতা বহক না বিতৰ্কত এজন অংশগ্ৰহণকাৰী বক্তাহে মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাৰ ওপৰত মই মাত্ৰ অধ্যক্ষ মহোদয় নাই ডেকা ডাঙৰীয়া মই প্ৰতিশ্ৰুতি নালাগে নিৰ্মাণকাৰী আপুনি ক'ব আপোনাৰ আছে আপোনাৰ নাম আছে মই দিম ক'বলৈ ক'বলৈ দিম ভগৱানে ক'বলৈ দিম ক'বলৈ পাব ইয়াৰ পিছত কিয় এনেকে কৰিছে আজি অসমৰ ৰাইজে কি বুলি আজি আমাৰ ভৱিষ্যত প্ৰজন্মই কি বুলি ভাবিব আমাক ক'বলৈ দিয়ে কোনো ধৰণৰ ডিষ্টাৰ্ব দিয়া নাই অসমৰ ৰাইজৰ আপোনাৰ কথা কওক অসমৰ ৰাইজৰ
অসমৰ ৰাইজৰ জীৱিকাৰ সপোন বাস্তৱ কৰিব লাগে অসমৰ ৰাইজৰ জীয়াই থকাৰ সপোন বাস্তৱ কৰিব লাগে অধ্যক্ষ মহোদয় কোনোবাই কৈছে যে মই মাও চেডুঙৰ কথাটো কিয় ক'লো মই এনেইতো কোৱা নাই অধ্যক্ষ মহোদয় 1950 আমি দাবী কৰিছো অসমৰ অধ্যক্ষ হিন্দু পেপাৰে কৈছে মাননীয় অধ্যক্ষ মহোদয় মাননীয় অধ্যক্ষ সময় নষ্ট হৈছে অধ্যক্ষ মহোদয় অসমৰ ৰাইজক উপলুঙা কৰি পাতিব নেকি ছাৰ অসমৰ ৰাইজক অধ্যক্ষ মহোদয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই 23 বছৰ কংগ্ৰেছ চুই থকা বুলি কৈছে আমিতো উৎপাত কৰা নাই অধ্যক্ষ মহোদয় শুনিছো কাৰণ আজি যুক্তিৰ যুদ্ধ হ'ব বুলি চবেই কৈছে মই যে ইয়াত মাও চেডুঙৰ কথাটো কৈছো মইতো আদৰ্শ এটা কোৱা নাই 1950 হিন্দু পেপাৰ হিন্দু এখন সৰ্বজন গৃহীত পেপাৰ হিন্দু পেপাৰক মই কোট কৰি কৈছো যে মাও জিডুঙে 1950 লৈছিল ব্ৰহ্মপুত্ৰখন ডাইভাৰ্ট কৰাৰ কাৰণে ৱেষ্টাৰ্ণ পাৰ্টত আৰু ডাইভাৰ্ট আকৌ আপুনি কিয় উঠিলে অধ্যক্ষ মই প্ৰতিশ্ৰুতি দিছো অনন্ত ডেকাই কথা ক'লে মই এষাৰ কথাও নকওঁ মই দুখ পাইছো অধ্যক্ষ মহোদয় আপুনি নকব নাই এইটো মই হিন্দু পেপাৰতে কৈছো নাই নাই অসমৰ ৰাইজৰ মোক চেষ্টা অধ্যক্ষ মহোদয় অনন্ত ডেকা ডাঙৰীয়াক মই ইমান সন্মান কৰো সকলো কথাতে সহায় কৰো সদায় মিলা মিছা কৰি থাকো এইটোতো যুক্তিৰ যুদ্ধহে নাই আপুনি নেহেৰুক সমালোচনা নকৰে নেকি আপুনি ইন্দিৰা গান্ধীক সমালোচনা নকৰে নেকি সেইটো কাৰণে নাই অধ্যক্ষ মহোদয় মই এইজন মানুহক আপোনাক অধ্যক্ষ মহোদয় মই আপোনালোকৰ কাৰণে কৈ আছো আপোনালোকে পশ্চিমবংগত যিটো পীড়া পাই আছে সেইটোহে মই কৈ আছো মইতো আপোনালোকৰ হৈ কৈ আছো অধ্যক্ষ মহোদয় মই যে মাও চেডুঙৰ কথা কৈছো মই কাকো আক্ৰমণ কৰি কোৱা নাই 1950 মাও জেডুঙে কৈছিল যে আমি ব্ৰহ্মপুত্ৰখন ৱেষ্টাৰ্ণত ডাইভাৰ্ট কৰিম সেইখন ডাইভাৰ্ট নহবৰ কাৰণে আমি ব্ৰহ্মপুত্ৰক বেনিফিচিয়েল ইউজত আমি আনিব লাগিব যিটো আকৌ সেইটোকে মই সেই ৰেফাৰেঞ্চতে কৈছো ডেম বনালে বেনিফিচিয়েল ইউজ নহয় অধ্যক্ষ মহোদয় এতিয়া কথাটো অধ্যক্ষ মহোদয় হৈছে বহক মই কনক্লুড কৰি লৈছো ছাৰ